সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই এই ভিডিওটোত কেনেকৈ মেখেলা চাদৰ ভালকৈ পিন্ধিব পাৰে হেয়া দেখুৱাম। তেন্তে চাওঁ আহক কেনেকৈ সহজে মেখেলা চাদৰ পিন্ধিব পাৰি। কিন্তু তাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সাইডত যিটো বেল আইকন আছে তাকো ক্লিক কৰিব যাতে মই যেতিয়াও কিবা নতুন ভিডিও আপলোড কৰিম তেতিয়া আপোনালোকে নটিফিকেশন পাই যায়। আৰু মোক ইনষ্টাগ্ৰাম আৰু ফেসবুকত ফলো কৰিবলৈ নাপাহৰিব, মই তাৰ আইডি স্ক্ৰিনত দি দিম। তেন্তে আহক ভিডিওটো আৰম্ভ কৰোঁ। পোনপ্ৰথমে চেন্ডেলযোৰ পিন্ধি ল'ব লাগে। হিল পিন্ধিব বা ফ্লেট পিন্ধিব। তাৰ পাছত পেটিকোটটো কিমান ওপৰত পিন্ধিব আপুনি ভালকে টানকে গাঁঠি মাৰি ল'ব। এতিয়া মেখেলাখন লৈ পেলাই মই তলফালেদি পিন্ধি ল'ম আৰু সোঁফালে তিনিটা কুচ দিম। প্লিটছ বুলি কোৱা হয়। আৰু মেখেলাখন কিমান বহল তাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ কেইটা কুচ বহিব। যদি বহুত শকতাৱত মহিলা বা ছোৱালী হয় তেতিয়া দুটা কুচ বহে আৰু বহুত ক্ষীণ হলে চাৰিটাও বহিব পাৰে। কিন্তু মোৰ ইয়াত তিনটা কুচ বহিছে। মই এনেকে কুচ গিটা দি পেলাই ভালকে খুচি ল'ম পেটিকোটৰ ভিতৰ ফালে। কুচ গিটা সমানকৈ মিলাই পেলাই অলপমান জোকাৰি ল'ম যাতে তললেও আগটো সমান হয় মেখেলাৰ। তাৰ পিছত এনেকে টানি পেলাই আমি মেখেলাখনত কুচটো ভৰাই দিম। এই সাইডটো যেটো মই দেখাই আছো এইফালে আমি টানকে টানি ল'ব লাগে যাতে ফিটিং হয় পুৰা। ইয়াত মই এইটো দেখুৱাব খুজিছো যে ইয়াত আৰু এটা কুচ নবহে। যদি বহুত ক্ষীণ মহিলা হয় তেন্তে চাগে বহিবও পাৰে, কিন্তু মোৰ ইয়াত নবহে। এই সাইডটো আমি টানকে টানি পেলাই সব ফালে আমি সমান কৰি ল'ম। তাৰ পাছত পেটিকোটৰ ভিতৰ ফালে আমি কুচ গিটা ভৰাই ল'ম। ইয়াত দেখিছে মই সোঁফালে দিছো কুচ কেটা, বাওঁফালে দিব নালাগে। এতিয়া এটা সেফটি পিন মাৰি ল'ম মেখেলাৰ কুচ কেটা যাতে কুচ কেটা পুৰা জেগাত থাকে। আৰু কঁকালৰ চাৰিওফালে মেখেলাৰ আগটো ওপৰৰ ফালে যিমানবোৰ ওলাই আছে আমি ভালকে খুচি ল'ম। এতিয়া এখন মই চাদৰ লৈছো আৰু চাদৰৰ যিহেতু দুইটা আগ একেই ডিজাইনৰ থাকে, দুইফালে একে আছে, তেন্তে আমি এটা সাইড লৈ পেলাই ইয়াত কুচ গিটা জাপিম। ইয়াত আপুনি কিমান বহল বা ঠেকে কুচ গিটা দিব বিচাৰে হে আপোনাৰ ইচ্ছা। মই এনেকে জাপি লৈছো। এনেকুৱা বোৱা কাপোৰবোৰ ফুলৰ যিবোৰ পটি থাকে এইফালে টান খাই যায়, সমান কৰি পেলাই মই ইয়াত এটা পিন মাৰি ল'ম অলপমান ওপৰৰ ফালে। এতিয়া য'ত পিনটো মাৰিছো তাৰ আগলৈ মই কুচ গিটা লৈ যাম, কাৰণ আমি ইয়াত কান্ধত দিব লাগে। এতিয়া আগলৈকে আমি জাপিব লাগিব। কিছুমান বোৱা মিক্স কাপোৰ, মুগাৰ কাপোৰ, পাটৰ কাপোৰ এইবিলাকত কুচ গিটা দিবলৈ অকমান দিগদাৰ হয়, কাৰণ ফুলৰ ফালে টান খাই গৈ থাকে চাদৰখন। শিফন, জৰ্জেট এইবিলাক শাৰীবিলাক জাপিবলৈ অকমান সুবিধা হয়। জোকাৰি দিলে অলপমান কুচ গিটা একে ঠাইতে বহি যায়। ইয়াত মই আঙুলিয়ে ভালকে মিলাই ল'ম। আৰু মই জোখ লৈছো কান্ধত থৈ পেলাই কিমান দীঘল লাগে মোক চাদৰ আগটো, আৰু মই জোখ লৈ ললো। ইয়াতে মই পিনটো মাৰি দিম যাতে কুচ গিটা লৰচৰ নহয় ইয়াৰ পৰা। ইয়াত মই এনেকে জাপি ললো আৰু এতিয়া চাদৰ ইটো আগ পাছফালেদি নি পেলাই আমি আমাৰ বাওঁফালে লৈ আনিম এনেকে। এই চাদৰখন এনেকে লেহেংগা ষ্টাইলত পিন্ধিবলৈ দিগদাৰ, কাৰণ বহলো হয় আৰু মোৰ কাৰণে দীঘলো হৈছে। আগটো দেখিছে আপোনালোকে কিমান তললৈ নামি গৈছে। হে আমি ইয়াত কুচ দি পেলাই পিন্ধিম।
এই চাদৰখন মই জিগজেগ পেটাৰ্ণত পিন্ধিম। এতিয়া এই চুকিয়া আগটো বাওঁফালে এনেকৈ লৈ যাম এনেকৈ। তাৰপিছত সেই আগটো আকৌ আমি সোঁফালে জাপি দিম। এতিয়া মই ইয়াত ওপৰৰ পৰা নীলা চাদৰখনৰ পৰা এটা সৰু কুচ এই প্লেটছকেইটাৰ লগত মিলাই লৈছোঁ। ইয়াত দেখিছে আপোনালোকে ওপৰৰ পৰা মই এনেকৈ টানিছোঁ সৰুকৈ কুচ এটা। এতিয়া মই এই আগটো ভিতৰৰ ফালে পেটিকোটৰ ভিতৰত সোমোৱাই দিম আৰু এই সাইডৰ পটিটো মই অলপমান টানি লম ওপৰৰ ফালে। আৰু এতিয়া এই যে সৰু কুচটো মই লৈছিলোঁ তাৰ লগতে এই চুকিয়া প্লেটছকেইটা মই এটা পিন মাৰি দিম যাতে তললৈ ওলমি নাহে। মই চাদৰৰ আগটো দাঙি পেলাই ভিতৰৰ ফালে দি সেফটি পিন এটা মাৰি ললোঁ। আৰু মেখেলাত মই আগতেই সেফটি পিন মাৰি থৈছিলোঁ, সেইটো খুলি পেলাই মই চাদৰখনৰ লগত মেখেলাৰ কুচকেইটা মিলাই সেফটি পিনটো মাৰি ল'ম। এতিয়া কান্ধৰ পৰা আঁচলটো লৈ পেলাই জোকাৰি ল'ম যাতে পাছফাললৈকে কুচকেইটা মিলি যায় অলপমান। এতিয়া ওপৰৰ পৰা তললৈকে মই এই কুচকেইটা মিলাই ল'ম যাতে ভালকৈ পৰি থাকে। মই যেনেকৈ কৰিছোঁ কুচকেইটা তেনেকৈ টানি পেলাই ভালকৈ মিলাই ল'ব। এতিয়া ব্লাউজৰ কান্ধত মই চাদৰখনৰ সৈতে সেফটি পিন এটা মাৰি দিম। এই চাদৰ জিগজেগ কুচকেইটা চাদৰখন কিমান বহল আৰু দীঘল তাৰ ওপৰত নিৰ্ভৰ কৰে। চাদৰখন অলপমান ঠেক হ'লে জিগজেগ কুচকেইটা অলপমান সৰুকৈ বনে। মন কৰিব যাতে তলৰ যিটো আগটো আছে একেবাৰে তলফালে মেখেলাৰ আগত লাগিছেগে, সেইটো মাটিত চুচৰিব নালাগে। এতিয়া মই কান্ধত जो সেফটি পিনটো লগাইছোঁ তাৰ অলপমান তললৈ ব্লাউজৰ ডিঙিটোৰ ওচৰত এটা পিন মাৰি ল'ম প্লিটছকেইটাৰ লগত। এয়া আপোনাৰ ইচ্ছা, নামাৰিলেও হ'ব। আৰু আগফালৰ পৰা চাদৰৰ কুচকেইটা মই নি পেলাই পাছফাললৈকে মিলাই লৈছোঁ। আৰু একেবাৰে প্ৰথমতে যিটো সেফটি পিন লগাইছিলোঁ চাদৰৰ আগত সেইটো মই খুলি দিলোঁ। নুখুলাকেও ৰাখিব পাৰে, তেতিয়া চাদৰৰ আগটো একেবাৰে সমানকৈ পৰি থাকিব। মই ইয়াত খুলি পেলালোঁ। আৰু এয়া হৈ গ'ল মোৰ মেখেলা চাদৰ পিন্ধা। খুবেই সহজ, আগতে ময়ো নাজানিছিলোঁ পিন্ধিব ভালকৈ। ইয়াৰ আগতে মোক মায়ে মেখেলা চাদৰ পিন্ধাই দিছিলে আৰু এতিয়া নিজেই পিন্ধি পেলাই অভ্যাস হৈ গ'ল। এনেই মেৰিয়াই লৈ পেলাইতো সকলোৱে পিন্ধিব পাৰে, ময়ো পাৰিছিলোঁ, কিন্তু ভালকৈ কুচকেইটা জেগাত দি পেলাই পিন্ধাটোহে আচল কথা। তেন্তে আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। আৰু যদি ভাল লাগিলে তেন্তে ভিডিঅ'টোক লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, মই আকৌ আহিম এটা নতুন ভিডিঅ' লৈ পেলাই। ধন্যবাদ।